নমস্কাৰ বন্ধুসকল, হাতত এইটো কি দেখিছে নহয়, স্প্ৰে গান হয়, কালাৰ স্প্ৰে গান। আৰু এইটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ, গতিকে আৰু আপোনালোককো নেদেখালেতো নহ'ব, গতিকে আপোনালোককো দেখাবলৈ লৈ আহিছোঁ। আৰু কালাৰ কৰাটো আজিকালি ইমানেই সহজ হৈ গৈছে, যিহেতু মহিলাসকলৰ কাৰণে মই ভাবিছোঁ যে আটাইতকৈ উপযোগী হয়। কাৰণ কি হয়, আগতে মহিলাসকলে কালাৰ কৰোঁ বুলি ক'লে অলপমান চিন্তা হয় দিয়ক, মানে হাতত লাগিব ধৰক, বা এনেকুৱা ধৰণৰ অলপমান ব্ৰাছ বা এনেকুৱা ৰুলাৰ ইউজ কৰিলে অকণমান টেনশ্যনো থাকে। কিন্তু আজিকালি একো টেনশ্যনৰ কথা নাই। আপোনালোকে যদি ভাবে যে ঘৰতে বহি অলপমান সময় এনেই আছে, সেইকণ সময় অলপমান কালাৰ এটা কৰোঁ বুলি, তেন্তে আপোনালোকে এই এনেকুৱা ধৰণৰ স্প্ৰে গানবোৰ বজাৰত সহজতে উপলব্ধ হয়। গতিকে আপোনালোকে যদি ভাবে তেন্তে আপোনালোকে ধুনীয়াকৈ ক্ৰয় কৰি ল'ব পাৰে, আৰু বেছি কষ্টলি নহয়, আপোনালোকে কিনি ল'ব পাৰিব। আৰু ধুনীয়াকৈ ইজি হয়, বহুত বেছি ইজি হয়। মই দেখিছোঁ নহয়, মানে একেবাৰে ইজি হয়, আৰু চলাই ভাল পাব দেই। যোনসকলৰ কালাৰ কৰাৰ অলপমান চখ থাকে ন, কিন্তু আপোনালোকে হয়তো কালাৰ কৰাৰ আগত ভাবিব লগা হয় যে এই কালাৰ কৰিম, হয় গাত লাগিব এনেকুৱাকৈ। কিন্তু এতিয়াৰ পৰা একো চিন্তা নাই, এই গানটোৱে বহুত বেছি ইজি কৰি তুলিছে। আৰু যদি তুলনা কৰি চাওঁ, কম্পেয়াৰ কৰি চাওঁ, ব্ৰাছ আৰু ৰুলাৰৰ ক্ষেত্ৰতকৈ বহুত বেছি আগত হয় এইটো স্প্ৰেটো। কাৰণ ব্ৰাছ এডালে যেতিয়া কালাৰ কৰিবলৈ যায়, তেতিয়া কি হ'ব, অলপমান জেগা বা ক'ৰবাত নহয় ক'ৰবাত থাকিয়ে যাব, বহুত কষ্ট হয় দিয়কচোন। হয়তো ৩-৪ দিন এনেকুৱা লাগি যায়। কিন্তু এই স্প্ৰেটো যদি আপুনি ব্যৱহাৰ কৰে, তেন্তে ৩-৪ দিন কি, আপোনাৰ 2 ঘণ্টাতে ভাবক, 3-4 দিনৰ কামটো যদি 2 ঘণ্টাত হয়, বেলেগক নিদিয়াকৈ ঘৰতে যদি কালাৰটো কৰিব পাৰি। আৰু যিহেতু আজিকালি কিমান হাজিৰা কৰিবলৈ অনা মানুহৰো কিমান বেছি দাম দেখিছেই নহয়, গতিকে আপোনালোকৰ কাৰণে বহুত বেছি ইজি হ'ব। আৰু ইয়াত বেছি একো নাই, মানে অকণমান কাৰেণ্টৰ লগত ধৰক ৱায়াৰ এডাল আছে, কাৰেণ্টৰ লগত কাৰেণ্টৰ হেৰি হয়। আৰু তাৰপাছত আপোনাৰ এডাল কি হয়, ইয়াত থাকে আপোনাৰ এটা মটৰ থাকে, তাৰপিছত ৰঙৰ যিটো ৰিজাৰ্ভাৰ সেইডাল থাকে, আৰু স্প্ৰে নজল এডাল থাকে। আৰু নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ধৰক আপুনি কালাৰটো ক'ত কিমানকৈ দিব, সেইটো মানে গানটো যিমানেই চুইচটো দিয়া হয়, মানে যিমান বেছিকৈ আপুনি টিপা হয়, সিমানেই মানে অলপমান স্মুথকৈ বা যেনেকৈ হওক, আপুনি অলপমান হেৰিকৈ ওলাই আহে মানে কালাৰটো। সেইটো কাৰণে আৰু ভাল, বহুত বেছি ভাল হয় কালাৰ আপোনাৰ বেছি। আৰু যদিহে আমি ধৰক যেতিয়া আমি ব্ৰাছ এডালে কালাৰ কৰিবলৈ যাওঁ, তেতিয়া বহুত বেছি পৰে। কিন্তু ইয়াত দেখিছে নহয়, ৱেষ্ট বেছিকৈ নহয়, অলপমান যিটো মানে বাহিৰলৈ যায় সেইখিনিহে অকণমান মানে ৱেষ্ট হোৱা দেখা যায়, কিন্তু বেছিভাগ নহয়। যিহেতু আমাৰ ঘৰত দি থকা হৈছিলে, গতিকে মই এনেই লৈ পেলাই অকণমান দিলোঁহে, গতিকে চেষ্টা কৰিলোঁ অকণমান দিয়াৰ। আৰু বহুত বেছি ভাল হয় দেই। যোনসকল মহিলাসকলে ভাবি থাকে বা যোনসকলে ভাবে যে কালাৰ কৰাৰ ক্ষেত্ৰত বহুত প্ৰশ্ন হয়, কিন্তু এতিয়াৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নহয়, মহিলাসকলৰ ক্ষেত্ৰত বহুত বেছি ইজি হয়। আৰু পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰিব, যিহেতু বহুত বেছি ইজি হয় আজিকালি কালাৰ কৰিবৰ কাৰণে। আৰু কষ্টলি নহয়, যেতিয়া বেছি কষ্টলি নহয়, আপোনালোকে যদি ভাবে যে এনেকুৱা এটা স্প্ৰে গান ল'ম বুলি, তেন্তে লৈ পেলাই ধুনীয়াকৈ কালাৰ কৰিব পাৰিব। আৰু মই ভাবিছোঁ যে কি, এই স্প্ৰে গানটোৰ জৰিয়তে যোনসকলৰ মানে চখ থাকে ন কালাৰ কৰা, সেই মানুহসকলৰ কাৰণে বেছি উপযোগী হ'ব। আৰু মই ৰাতিপুৱাই দেখিলোঁ ঘৰত কৰি আছে যিহেতু, মই সেইটো কাৰণে অকণমান ট্ৰাই কৰি আপোনালোকক দেখাই দিলোঁ। আৰু দেখিছে নহয়, ফিনিচিংটো বহুত বেছি ধুনীয়া হয় দেই। আগতে আমাৰ ফিনিচিংবোৰ ধৰক বেলেগ হেৰিয়ে কৰিলে 3-4 দিনৰ মূৰতহে আপোনাৰ ফিনিচিংটো ওলায়, বা 2-3 বাৰ। ইয়াৰো ক্ষেত্ৰতো আপোনালোকে 2-3 বাৰ স্প্ৰেটো কৰাৰ পাছত একেদিনাই হৈ যায়, কিন্তু অলপমান টাইম ৰোৱাৰ পাছতে একদম পূৰা ফিনিচিং এটা লুক আহে। আপোনালোকে দেখিয়ে আছে নহয়, বহুত বেছি ইজি হয়। আৰু কোনো ধৰণৰ ধৰক লেতেৰা নহয়, আপোনাৰ হাত বা চিন্তা কৰিব নালাগে। এয়া দেখিছে নহয় ফিনিচিংটো কিমান ধুনীয়া। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে